এটা ধুনীয়া পৰিৱেশৰ মাজৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছো আশা কৰো সকলো ভালে আছে মোৰো ভালে এফালে যাবলৈ লৈছো মানে কলে যাম ভিডিওটো চালে গম পাই থাকিব বহুত তেন্তে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো A few minutes later এতিয়া মই গৈছো শিৱসাগৰ টাউনৰ ফালে আৰু তাত এটা ফটোশ্বট আছে কোনে কৰিব ক'ত কৰিম সকলোবিলাক গম পাব কোনে মেকআপ কৰিব সকলোবিলাক গম পাই থাকিব আৰু এটা কথাতে বহুত দিনৰ পিছত ব্লগ দিছো বেয়া নাপাব আপোনালোকে আৰু বহুতে মেছেজ কৰিছে দে মোক ব্লগ কিয় দিয়া নাই বুলি সুধিছে বা কিয় ব্লগ দিয়া নাই এনেকৈ সুধিছে বহুত ভাল লাগে তোমালোকে এনেকৈ মেছেজবোৰ দিলে আৰু কমেণ্ট কৰিবা আকৌ তোমালোকে কমেণ্ট কৰিলেহে গম পাম কোনে কোনে মোৰ ব্লগ চোৱা আৰু লাইক এটা কৰি যাবাচোন বহুতে ব্লগ চাই নকৰে আৰু ব'লা আমি শিৱসাগৰ ফালে গৈ থাকো এটা ধুনীয়া পৰিৱেশৰ মাজত A few minutes later আহি পালোহি ষ্টুডিঅ' আৰু আজি বৰ বেলেগ ঘটনা এটা ঘটিলে কম ৰ'ব আৰু এই অফিচটো দেখিছেনে এইটো এপিডিচিএল অফিচ হয় শিৱসাগৰৰ তাতেই সকলোৰে পৰিচিত পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দাই চাকৰি কৰে আৰু এইখন হৈছে সাউথ ইষ্ট জুনিয়ৰ কলেজ তাৰ কিনাৰতে আছে এই ষ্টুডিঅ'টো আৰু ইয়াতে আজি মোৰ মেকআপ হ'ব কোনে কৰিব সকলোবিলাক গম পাই থাকিব আৰু সৰু সৰু কিছুমান মেকআপৰ টিপছ আপোনালোকক দেখুৱাম বাৰু সৰু সৰু টিপছ আপোনালোকৰ সুবিধা হ'ব আৰু এইকেইজনী ক'ৰবালৈ গৈছিলে এতিয়া আহি পাইছেহি আৰু ঘটনাটো কৈছোঁ ন লাজ কৰিছে যিজনী মেকআপ আৰ্টিষ্ট লাজ কৰিছে মোৰ জানে নাই আজি বহুত ডাঙৰ এক্সিডেণ্ট এটা পাইছে এতিয়া হাঁহি আছো নহয় আপোনালোকে মোক নেদেখিলে ন সঁচাকৈ বহুত ডাঙৰ এক্সিডেণ্ট এটা পাইছে মোৰ গা চা কঁপি গ'লগৈ মানুহজন ইমান কেনেকুৱা ফেমিলি লৈ আহিছে ডাঙৰ মানুহ মই মানে স্কুটিখন লাহে লাহে চলাই গৈ আছো তাৰপিছত কিনাৰেদি মানে এইডোখৰত ছাগলী আছে হা লেফ্ট চাইডে তো মই এই ছাগলীখিনি কি খুলিয়াই যাম এইফালে গৈছিলো এইফালৰ পৰা গাড়ীখন মানে একদম ইমান জোৰে মই মানে এনেকে গৈছে মই স্কুটিখন এনেকে এনেকে কৈ দিছো মানে যদি কেনেবাকে ছাগলী গাত লাগিলেহেঁতেন ন একদম ক'ত চিটিকি পৰিল ছাগলী আৰু স্কুটিত কেনেবাকে যদি সেই গাড়ীখনত লাগিলেহেঁতেন মই চিটা এতিয়া সেয়া সকলোকে ভিডিঅ'টো চাই আহক আহিলো যেতিয়া বাচিলো মেকআপটো ষ্টাৰ্ট কৰিব হৈ গ'ল এতিয়া মোৰ স্কুটিত কাপোৰ আছে কাপোৰ মানে তেহেঁতিয়ে নিছে কিন্তু মোৰ ব্লাউজটো আছে সেইটো মই নিবলৈ আহিছোঁ আপোনালোকক দেখাই থাকিম কেনেকৈ মেকআপটো কৰে কাপোৰযোৰ পিন্ধিলেও মেকআপ এতিয়ালৈকে হোৱা নাই একেবাৰে মুখত একো ঘঁহা নাই তাৰ আগৰ এইটো লুক আৰু অলপ দেৰি পিছত চাবচোন মোৰ লুকটো কেনেকুৱা হৈ A few minutes later এয়া মেকআপটো ষ্টাৰ্ট কৰিবলৈ লৈছে আৰু আজি আপোনালোকে ওৱান ডে ফ্ৰী চেমিনাৰ কাৰণে অহাৰ কাৰণে থেংক ইউ মেকআপটো ষ্টাৰ্ট কৰিম আৰু কাপোৰযোৰ পিন্ধাই দিওঁ নহ'লে পাছত পিন্ধাবলৈ কিনে অলপ হেৰি হ'ল মুখখন চাফা কৰিলোঁ মেকআপ এটাতো বহুত প্ৰচেছ থাকে প্ৰথম ক্লিন কৰিব তাৰপৰা ক্লিনজাৰ কৰিব তাৰপিছত প্ৰাইমাৰ ঘঁহিব তাৰপিছত ফাউণ্ডেশ্যন তাৰপিছত আপোনাৰ কেনেকৈ কিমান কিমি বহুত কিবা কিবি আছে মানে আৰু মেকআপটো ইমান ইজি নহয় কৰি থকাও কষ্ট আৰু বহি থকাজনীও বহুত কষ্ট আছে আপোনালোকৰ আইব্ৰ'টো যোনটো কালাৰ হ'ব মানে বেছিকৈ ডাৰ্ক লগাটো বেয়া লাগিব আৰ্টিফিচিয়েল নিচিনা লাগিব সেইকাৰণে ইয়াত এইটো কালাৰটো পূৰা মানে ভালকৈ আছে মোৰ অলপ পাতলাকৈ আছে যাৰ পাতলাকৈ আছে অলপ ডাৰ্ক কালাৰবোৰ লগাব লাগিব এইটোতো এনেই অলপ ফিল আপ কৰি দিলে হৈ যাব আৰু আমি আইব্ৰ' আঁকিলে সদায় এনেকৈ ধৰি পিনে এই ছাইডৰ যোনটো আছে নহয় তাৰ পৰা ষ্টাৰ্ট কৰিব লাগে কালাৰ কাৰেক্টৰ হয় এইখন আমি যে কিন্তু আঁকিলোঁ আঁকাৰ পিছত আমি এতিয়া ভালকৈ কাট কৰিম বস্তুটো নহ'লেতো মানে প্ৰপাৰ নালাগিব Echoing around these walls, fighting to create a song. I don't wanna miss. মেকআপ কৰোঁতে চবচে বেছি টাইম লগা বস্তুটোৱে হৈছে আইব্ৰ' আৰু আই মেকআপ এইকেইটা হৈ উঠিলে মেকআপটোত ইমান বেছি টাইমো নালাগে হ'লেও লাগে এঘণ্টা ডেৰ ঘণ্টাটো আপোনাৰ লাগিব আকৌ চুলিখিনি আছেই সেইটো টাইমত ৰৈ থকা আপুনি বহি থকা ভাগ কেনেকুৱা আমনি লাগে নিজক ধুনীয়া কৰিবলৈ মানুহে চাওক কিমান কষ্ট কৰিব লাগে Through the wastelands, through the highways, and on
A few hours later. মোৰ এনেকা শুকালে কাৰণেহে কাটি দিলোঁ তাৰপিছত নিজৰ ইমান লাজ লাগিছে এবাৰ নহয় দুবাৰ কৈছোঁ তেনেকুৱা আগটো কাটি কাটি শেষ কৰি মেকআপটো কৰি শেষ হ'ল তাৰপৰা ক্ৰিম্পিং কৰিলে এতিয়া চুলিখিনি ফনিয়াই আছে কাৰ্ল কৰিবৰ কাৰণে আৰু এয়া লুক মোৰ ভাগৰ সম্পূৰ্ণ মেকআপটো শেষ হোৱাৰ পিছত এইটো লুক হয় যাওঁতে যিটো ৰূপত যাম না মই এনেকৈ যাম দিয়ক মেকআপ লুকটো এনেকৈ থ'ব লাগে ন যে মানুহজনী আচলি চেহেৰাটো অলপ ভাল দেখোন এতিয়া এইটো একদম নেচাৰেল লাগিছে ইমান মেকআপ কৰিছে বুলি কোনো গমেই নাপাব মানে আৰু সেইটো মেকআপ ভালো লাগে দেখিবলৈ বেছিকৈ কৰিলে মানে কিবা আৰ্টিফিচিয়েল হৈ যায় আৰু গম পোৱা যায় আকৌ এইটো মেকআপ কৰিছে নিচিনা মেকআপটো কৰিছে বুলি এইটোতো গম পাব খালি এইটো একদম মানে চাই ভাল লাগিব মানুহক অঁ Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Side ekdom pura straight, eta side curl. Kintu bhal lagise mor curl side to straight to bhale laga na. মানে এই কাৰ্লটো মোৰ ইমান ভাল লাগে নিজৰ চুলিখিনি অকণমান পোন যে কাৰ্ল চুলি ভাল লাগে আজি একদম মানে কাৰ্ল কৰি লৈছোঁ চাহ চুলিছে আমাক খাবলৈ দিয়া নাই অকলে অকলে চাহ খাইছে অকলে অকলে নহয় লগে লগে চাহ খাইছে আমাক একাঘৰীয়া কৰিছে চবেই আমাৰ দুজনীক মানে একাঘৰীয়া কৰি দিলে প্ৰাৰ্থনা কোনে এফালে বাৰো ইউটিউব চেনেল আছে এবাৰ নামটো অলি মোহন বা তাৰপিছত এফালে আৰু মোৰ শিৱসাগৰৰ পৰে প্ৰিয়ংকা এতিয়াতো এই বাৰো হৈ গ'ল ন এফালে কথা পাতি আছে চব আজি লগ পাইছো চবকে এনেকুৱা লাগিছে যে সদায় লগ পাইছো নাই অঁ মই একদম বহুত মানে প্ৰথম লগ পাইছো আৰু জীৱনত প্ৰথম লগ পাইছো কিন্তু মানে একদম একদম সদায় যে লগ পাই থাকো টাইপত আছো একদম মজা A few minutes later. এতিয়া আমি যাম বৰপুখুৰী পাৰলৈ বৰপুখুৰী পাৰ ফটো উঠাত হ'ব কেমেৰামেন আহিলে এতিয়ালৈকে ক'ত আছে নাজানো বাৰু কিন্তু মই বহুত ঘামো জানানে বহুত ঘামো কেনেকুৱা দেখিছে কেমেৰা নাজানো কিন্তু অৰিজিনেলি বহুত ভাল লাগিছে আমি বেটেৰীত গৈ আছোঁ বৰপুখুৰী পাৰলৈ সকলোৰে পৰিচিত কমপ্লেক্স আৰু কমপ্লেক্সৰ কিনাৰত সৰুখন আমাৰ গাৰ্লছ কলেজ আৰু এয়া শিৱদৌল জনা শিৱসাগৰৰ গৌৰৱ শিৱদৌল এয়া দুৰ্গা দেৱী দৌল ইফালে বিষ্ণুদৌল আছে আৰু কাষতে আছে বৰপুখুৰী এদিন ভালদৰে আপোনালোকক দেখুৱাম বাৰু আজি থুলমূলকৈ দেখাইছোঁ আৰু এয়া হৈছে বৰপুখুৰী পাৰ এইফালে আছে আমাৰ শিৱদৌল জনা আৰু ইয়াতে বিভিন্ন ধৰণৰ ইউটিউবাৰ্ছে আহি পিনি প্ৰেংক কৰে প্ৰেংকৰ মানে ভাল হেৰি আৰু নামিছোঁ বৰপুখুৰী পাৰত হাই কৈ দিয়া প্ৰাৰ্থনাই মেকআপ কৰিছিলে আৰু তাই অথনি কেমেৰাত ওলোৱা নাছিলে এতিয়া ওলাইছে আৰু কি ধুনীয়া লুকত মোক মানে একদম সজাইছে দেখিছে আহিব কিন্তু আপোনালোক কাৰণ শিৱসাগৰত যিসকল আছে আৰু মোৰ বেছি ছাবস্ক্ৰাইবাৰ শিৱসাগৰে হয় তো আহিব পাৰিব আৰু কাৰণ জানে আৰু কোনডোখৰত আছে হয় নাই
কিবা কৈয়া আহিব বুলি কৈ দিয়া আপোনালোক চব আহিব বুলি আশা থাকিলে এনে দেখিবলৈ কেনেকুৱা লাগিছে এইটো জনাই দিয়ক মই এটা লুক দেখাইছোঁ বাৰু এইটো মোৰ লুক প্ৰাৰ্থনাই কি ধুনীয়াকৈ কৈছে আৰু মোৰ চুলিখিনি ষ্ট্ৰেট নাই আজি কাৰ্ল কৰি আকৌ বৰপুখুৰীৰ পাৰত আমাৰ শিৱদৌল জনা দেখিছে ওলাই আছে আৰু এয়া আৰু অকণমান এইফালে দেখাই দিয়া ইফালে আই লাভ শিৱসাগৰ যে খুব ট্ৰেণ্ডত চলি আছে অকণমান সেই আগলৈ গ'লে পায় হয়নে সেইডোখৰত আছে এনেকৈ অকণমান আগলৈ এইফালে অঁ সেইফালে যদি সময় মিলে তেনেহ'লে দেখাম বাৰু এনেই চাওক মেকআপ আই মেকআপটো চাওক Minutes later. দাদাহঁত আহি পালেহি এতিয়া তেওঁলোকৰ গাড়ীতে বেলেগ ইটো পাৰে মানে গৈছোঁ আমি ফটোশ্বুটৰ কাৰণে মানুহ খুব কম আহে সেইফালে জেলখন আছে আৰু এইফালে চাওক আৰু ইয়াতে আমাৰ হ'ব ফটোশ্বুট Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. ফটোশ্বুট কৰি থকা দাদাজনৰ নামটো হৈছে অমৰজিৎ গগৈ আৰু বহুত ধুনীয়া ফটো ক্লিক কৰে আৰু আপোনালোকক মই অলপ পিছত ফটোখিনি দেখাম বাৰু কেনেকুৱা ফটো তুলিছিলে We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. এনেকুৱা চকুকেইটা যে একদম মোৰ মেলিব নোৱাৰিম টাইপ ফিল হৈ আছে বাট বেকগ্ৰাউণ্ডটো চাওক কি ধুনীয়া আৰু যিসকলে মোৰ চেনেলটো চাই আছে সকলোৱে শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ A few minutes later. লাগিলে দিনটো পুৰা মজা লাগিলে জানমণিক আপোনালোকে দেখা নাই ন আজি ফাৰ্ষ্ট দেখিছে প্ৰাৰ্থনাকো ফাৰ্ষ্ট দেখিছে য'ত মানে সিহঁতৰ নিজৰ পাৰ্লাৰখন আছে সেইখন আছে ক'ত কৈ দিয়া কালিবাৰী APDCL অফিচৰ মুখত শিৱসাগৰ আৰু আমি এতিয়া কলেজৰ ওচৰতে একদম ওচৰতে আছে দেখিলে গম পাবই আৰু দেখিছে ন কিমান ধুনীয়া মেকআপ কৰিছে বৰ ধুনীয়াকৈ মানে কম বাজেটত মানে আপোনালোকক ধুনীয়া মেকআপ শিকাই আছে গতিকে লৈ আহিব কণ্টেক্ট কৰিব মেকআপটো কেনেকুৱা পাইছে জনাব আমাৰ ফটো ছেশ্যন শেষ হ'ল এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ আমাক ষ্টুডিঅ'লৈকে মানে আগবঢ়াই দিম বুলি ক'লে দাদাজনে তাৰপিছত এতিয়া চাওক সেইটো শিৱদৌল নহয় আৰু আমাৰ শিৱসাগৰ যে আই লাভ শিৱসাগৰ নতুনকৈ হেৰি হৈছে সেইটো অকণমান দেখাম বাৰু আপোনালোকক আৰু আজিৰ দিনটো বহুত ভাল লাগিলে বহুত ভাল এয়া দেখিছে নে কি ধুনীয়া লাগিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগে তেনেহ'লে চাই থাকিব ভিডিঅ'বিলাক বাই বাই